सान्ताल नौतिस पाहटा से को सनम को जोहार आसाम पनो चिरंग जिला रे 13 नंग चिरंग समष्टि रे यूपीपीला गादेल जपरा मेंदो बेनिफिशियरी मीट को हुई उचुकिदा तिनागी दिन सेटर ओकना इनागी यूपीपीला अडी जोरदार प्रोग्राम नेलागो कना एंते हिजुका सेप्टेम्बर महीने रे बीटर इलेक्शन हुई लगिदो लगी apa pinyal dari kan gadel japara गोटा गे यूपीपीएल को हुई चेत कना एंते हिजुकन सेप्टेम्बर की इलेक्शन हुई लगी चिरंग खुना निर्मल मुर्मू रिपोर्ट सान्ताल नॉर्थ ईस्ट আজি আমার 13 নম্বর চিৰঙৰ বেনিফিচিয়াৰিজ মিট লোৱা হৈছে সো আজি মই খুব আনন্দিত যে আমি ইয়াত বহুত মানুহ ইয়াত 15,000 কে বেছি মানুহ ইয়াত ওলাই আহিছে যে আমি কব পাৰো যে আমি আজি দেখি পাইছো যে আমাৰ এই অঞ্চলৰ প্ৰত্যেক শ্ৰেণীৰ মানুহে যে ইয়াত এটা নহয় এটা পাইছে বুলি আমি আজি ধৰি ল'ব পাইছে যে বিভিন্ন দলে কৈছিল যে আমি পোৱা নাই একো কৰা নাই ইউপিপিএল চৰকাৰে একো কৰা নাই প্ৰমোদ বড়োৱে একো কৰা নাই বুলি কিন্তু আজি আমি দেখি পাইছো যে বিভিন্ন মিছন লৈ আমাৰ বিটিআৰৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ছাৰে ৰাইজক মানে দিব পাৰিছে বা আমি কৰিব পাৰিছে বুলি আমি আজি দিনত ধৰিব পাইছে একে শুনা সেইটো ডাঙৰ কথা এতিয়া আমাৰ বিশন মৈচমুঠি আছে ইয়াৰ দ্বাৰা বিভিন্ন কমিউনিটিত যেবিলাকে লেণ্ড হোৱা নাই অকল বড়ো নহয় বা অল ৰাউণ্ড বা অল কমিউনিটিছৰ কাৰণে আমাৰ মিছন বৈচমুঠি ইয়াৰ দ্বাৰা এই কামবিলাক কৰি আছে নিশ্চয় এইবিলাক চব পাবলৈ সক্ষম হ'ব চাওক আমাৰ 40টা সমষ্টিতে সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সকলো জাতি জনগোষ্ঠীৰ সমমৰ্যাদা সমউন্নয়ন সমবিকাশৰ কাৰণে আমাৰ যি মন্ত্ৰ আছিল শান্তি সমন্বয় একতা গঢ়াৰ লগতে বা প্ৰতিষ্ঠা কৰাৰ লগতে প্ৰকৃত গণতন্ত্ৰটো প্ৰতিষ্ঠা কৰাৰ লগতে আৰু সেই কাৰ্যটো আমি কৰিবলৈ সক্ষম হৈছোঁ 4.5 বছৰত যাৰ ফলত প্ৰতি সমষ্টিতে 10,000তকৈ বেছি মানুহে সদায় গেদাৰিং হৈ আছে আমাৰ যি বেনিফিচিয়াৰী মিট আৰু ছ'চিঅ' ইকনমিক আমাৰ এৱাৰনেছ প্ৰগ্ৰামত আৰু ভাল লাগিছে আজি 13 নং সমষ্টিটো ৰাইজে দলে বলে ওলাই আহিছে বিকল্প ৰাস্তা হিচাপে প্ৰমোদ বড়োক নিৰ্বাচন কৰি লৈছে নিৰ্বাচিত এটা পাৰ্টি হৈও আমি পলিটিকেলি যদিও বহুত ধৰণৰ প্ৰেছাৰ থাকিলেও এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীক সামৰি পেলাই সমন্বয় ঐক্যতা গঢ়াত আমি মানে আগবাঢ়িবলৈ বা কাম কৰিবলৈ সক্ষম হৈছোঁ আৰু আজিৰ দিনত সকলো জাতি জনগোষ্ঠীয়ে উদংভাৱে নিজৰ অধিকাৰৰ কথা ক'বলৈ সক্ষম হৈছে যেনেকৈ আমাৰ সাংবাদিক বন্ধুসকলে আপোনালোকে যি সময়ত বড়ো গাঁৱত যাবলৈ ভয় কৰিছিল যি সময়ত বড়োসকলে অনাবড়ো গাঁৱত যাবলৈ ভয় কৰিছিল আজিৰ এইটো শংকাটো মানে আঁতৰাই পেলাই আমি সকলোৱে ভাই হাতে হাত ধৰি পেলাই কাম কৰিবলৈ সক্ষম হৈছোঁ সেইটো এটা আমাৰ ডাঙৰ এটা এক্সাম্পল না পাৰ্চেণ্টৰ কথা নহয় আমাৰ 40টা সমষ্টি আছে 32টাত আমি জিকিম বাকি 8টাটো কোনে পায় আমাৰ ক'বলগীয়া নাই 32টাটো আমি 100% আজিৰ দিনত যদি ইলেকশ্যন হয় কনফাৰ্ম গতিকে 32টা হোৱাৰ পাছত আৰু চৰকাৰ গঠন কৰা নকৰাৰ কথাই আহিব নোৱাৰে আমাৰ সন্মানীয় চিফ আজিৰ সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াই আকৌ চিফ হ'ব ইউপিপিএল দলে আকৌ চৰকাৰ গঠন কৰিব সেইটো 100% কনফাৰ্ম